নমস্কাৰ এইটো মুহূৰ্তত লৈ আহিছো ৰাজ্যৰ মহিলাসকলৰ বাবে অতি ভাল খবৰ কিয়নো ৰাজ্যৰ প্ৰতি গৰাকী মহিলাক এলপিজি কানেকচন লৈ পাব 1600 টকা এই টকা প্ৰদান কৰিব কেন্দ্ৰ চৰকাৰৰ পৰা এই কথা ঘোষণা কৰিছে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ প্ৰায় 1 কোটি মহিলাক নতুনকৈ দিয়া হ'ব গেছৰ কানেকচন কিন্তু কেনেকৈ লাভ কৰিব এই আঁচনিৰ সুবিধা লগতে কোন সকল মহিলাই আবেদন কৰিব পাৰিব কি নথিপত্ৰ লাগিব এই সকলো প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক এতিয়া এই সকলোখিনি কথা আলোচনা কৰাৰ আগতে আপোনালোকক এটা সৰু অনুৰোধ কৰিব বিচাৰিছো এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটোক এতিয়াই সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি এটা লাইক কৰি দিব বুলি আশা কৰিলো তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো ইয়াতে আপোনালোকে স্ক্ৰীনত চাব পাৰে এলপিজি গেছ কানেকচন লৈ চৰকাৰে দিব 1600 টকা জানিলো কিদৰে ল'ব পাৰিব এই সুবিধা ফেব্ৰুৱাৰীত দাখিল কৰা বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুনকৈ 1 কোটি গেছ কানেকচন দিয়াৰ কথা ঘোষণা কৰিছিলে অৱশ্যে এলপিজি গেছৰ কানেকচন 1 ফেব্ৰুৱাৰীত দাখিল কৰা বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুনকৈ 1 কোটি গেছ কানেকচন দিয়াৰ কথা ঘোষণা কৰিছে এই গেছ কানেকচন উজ্জ্বলা আঁচনিৰ অধীনত দিয়া হ'ব উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক গেছৰ কানেকচন দিয়া হ'ব এতিয়াৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল কোন সকল মহিলাই আবেদন কৰিব পাৰিব তো যিসকল মহিলাৰ ঘৰত ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থকা পৰিয়ালৰ যিকোনো এজন মহিলাৰ নামত এই আঁচনিৰ জৰিয়তে আবেদন কৰিব পাৰিব এতিয়া কেনেকৈ আবেদন কৰিব লাগিব এই বিষয়ে জানিলো কিদৰে কৰিব আবেদন উজ্জ্বলা আঁচনিৰ অধীনত গেছ কানেকচন ল'বৰ বাবে বিপিএল পৰিয়ালৰ কোনো এগৰাকী মহিলাই আবেদন কৰিব লাগিব অৰ্থাৎ ঘৰৰ যিকোনো এজন মহিলাই আবেদন কৰিব পাৰিব তো আবেদন কৰাৰ কাৰণে আপুনি প্ৰথমতে কেৱাইসি ফৰ্ম ফিলআপ কৰিব লাগিব তো কেৱাইসি ফৰ্ম কি কেনেকৈ ফিলআপ কৰিব এই বিষয়ে মই পাছত কৈ আছো তো আগত কৈ আছো আপুনি কেৱাইসি ফৰ্ম ফিলআপ কৰি আপোনাৰ যি এলপিজি সেন্টাৰ আছে তাত আপুনি জমা দিব লাগিব জমা দিয়াৰ সময়তে আপুনি উল্লেখ কৰিব লাগিব যে আপোনাৰ 14 কিলোগ্ৰামৰ সিলিন্ডাৰটো লাগে নে 5 কিলোগ্ৰামৰ সিলিন্ডাৰটো লাগে আপুনি সেই তেতিয়া জনাই দিব লাগিব এতিয়াৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপুনি কেৱাইসি ফৰ্মখন ক'ত পাব আৰু কেনেকৈ পূৰণ কৰিব সিম্পলি আপোনাক কওঁ যে আপুনি আপোনাৰ যি ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডখন লৈ আপুনি এলপিজি সেন্টাৰত যাব গৈ পৰাই ক'ব যে যি উজ্জ্বলা আঁচনিৰ গেছৰ কাৰণে মই আবেদন কৰিব আহিছো মোক এখন আবেদন পত্ৰ দিয়ক তেতিয়াই আপোনাক যি কেৱাইসি ফৰ্মখন আপোনাক দি দিব অন্যথা আপুনি যি উজ্জ্বলা আঁচনিৰ ফৰ্ম প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ ৱেবছাইটৰ পৰাও ডাউনলোড কৰিব পাৰে তো এই ফৰ্মখন আনাৰ পাছত আপোনালোকে আবেদনৰ সময়ত আপোনালোকৰ কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব বা ডকুমেন্টছৰ প্ৰয়োজন হ'ব এই ডকুমেন্টসমূহ কি চাই লব বলক এই আঁচনিৰ সুবিধা ল'বলৈ বিপিএল কাৰ্ড বা ৰেচন কাৰ্ড বা আধাৰ কাৰ্ড ভোটাৰ আইডি পাছপোৰ্ট সাইজৰ ফটো বেংক ষ্টেটমেন্ট অৰ্থাৎ বেংকৰ বহি থাকিব লাগিব তেতিয়া আপোনালোকে আবেদন কৰি সেই আবেদন পত্ৰখন আকৌ আপোনালোকৰ যি এলপিজি সেন্টাৰ আছে তাত আপোনালোকে জমা দিব অৰ্থাৎ যি 1600 টকা দিয়াৰ কথা আছিল সেই 1600 টকা চৰকাৰৰ পৰা দিয়া হ'ব আপোনালোকৰ যি বেংক কানেকচনৰ কাৰণে পইচা 1 টকাও দিব নালাগে সেই টকাটো চৰকাৰৰ ফালৰ পৰা দি দিব ধন্যবাদ তো আশা কৰিছো এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিবা এটা উপকৃত হৈছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব ধন্যবাদ